দাদা তুমি টেনশন নলবা মন করে যাস না চলে ওরে আমার রাধা মন করে যাস না চলে ওরে আমার রাধা কদম গাছে লুকিয়ে আছে কেন ভাগম জাদা ওরে তুই চলে না যাইও ওরে তুই চলে না যাইও এই সরকার বেক তোমাৰ চেনেল জীৱন জিন্দাবাদ যোৱা কেইদিনমানৰ আগত এজন সফল ডেকাই ফেচবুকত হোৱাটছএপত ইউটিউবত সকলোতে কইনা বিচাৰি কান্দি আছিল দেখিছিলে আপোনালোকে নিজেই সকলোৱে ভিডিঅ'টো তো ভিডিঅ'টো মোৰ চেনেলতো আছে যদি কোনোবাই চোৱা নাই এতিয়া চাব পাৰিব শেষৰ ফালে ভিডিঅ'টো শ্ব' কৰিব তো অৱশেষত সফল ডেকাজনে কইনা বিচাৰি পালে যোৱাকালি ভিডিঅ' এটা আহিছে তো কইনা বিচাৰি পালে তো কইনাজনী কোন আপোনালোকক দেখাই আছোঁ তাৰ আগতে কেইটামান কথা কওঁ যে সেই সময়তো মই সমালোচনা কৰিবলৈ নকৰোঁ বুলি কৈছিলোঁ আৰু সমালোচনা কৰাও নাই আৰু বহুতে সমালোচনা কৰিছিল আৰু সমালোচনা কৰাসকলক বহুতে গালিও দিছিল আৰু সেই গালিটো ভাল কৰিছে কিয়নো প্ৰতিটো কথাত সমালোচনা কৰিব নালাগে শিশুৱে তো সেই শিশুজনৰ মাকজনীয়ে কৈছিল যে বহুতো ভিডিঅ' তেওঁ আছে শিশুটিৰ বহুতো ভিডিঅ' আছে মাকৰ লগত তেনেকৈ খেলি থকা বহুতো ভিডিঅ' আছে তো শিশুৱে তেওঁক শিশুৱে থাকিব দিব লাগে ইমান সমালোচনা কৰিব নালাগে কিছুমান বস্তু হাঁহিৰ খুৰাক লৈ এৰি দিব লাগে কিয়নো বিশেষ সমালোচনা কৰিব লাগে সেইটো ভিডিঅ'ত একো নাছিল তো সেইটোৱে এতিয়া সেই ছোৱালীজনীৰ ভিডিঅ' আহিছে হয়তো বহুতে সমালোচনা কৰিব এই ছোৱালীজনীক লৈও গতিকে মোৰ ভিডিঅ'টো যোনে চাই তেওঁলোকক সমালোচনা নকৰিব কিয়নো তেওঁলোক তো এজন শিশুৰ মন মাকেহে বুজি পায় গতিকে মাকৰ লগত কৰা ধেমালিবোৰক আপোনালোকে ধেমালি হিচাপে ল'ব লাগে আৰু কেতিয়াও সমালোচনা কৰিব নালাগে কিয়নো তেওঁলোকে বৰ্তমান একোৱে নাজানে তো ভিডিঅ'টো চাওক ভাল লাগিব নিশ্চয় আপোনালোকৰ আৰু মোৰ চেনেলটো নতুনকৈ অহাসকলক কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কাষত থকা বেল আইকনটো টিপি দিব আৰু সেয়াই সমালোচনা কৰিব নালাগে মনোৰঞ্জনৰ বাবে লওক চাওক ভিডিঅ'টো আৰম্ভ কৰোঁ দাদা তুমি টেনশন নলবা মই তোমাৰ লগত বিয়া হ'মতো কইনা হৈ যায় চুলি বান্ধি যাম মই দীঘল চুলি আৰু তুমি নাকান্দিবা তুমি কান্দিলে মোৰ ভাল লাগে তো হাঁহিটো মেইন মানুহৰ জীৱনত হাঁহিটো লাগে মাজে সময়ে হাঁহি পাই থাকিলে মানুহৰ মন দেহ প্ৰাণ সকলো ঠিকে থাকে গতিকে সমালোচনা নকৰিব ছোৱালীজনীৰ ভিডিঅ'টো এতিয়ালৈকে ভাইৰেল হোৱা নাই যেতিয়া ভাইৰেল হ'ব হয়তো বহুতে সমালোচনা কৰিব গতিকে মোৰ ভিডিঅ'টো যদি যিসকলে চাই তেওঁলোকক কৈ দিছোঁ আৰু এতিয়া যে সমালোচনা কৰিব নালাগে শিশুৱে থাকিব দিয়ক কেৱল মনোৰঞ্জন লওক কথা হ'ল আমি যেতিয়া সৰু আছিলোঁ মাৰ্বল গুটি আৰু চাইকেলৰ টায়াৰ পিষ্টলৰ গুলি এনেবোৰ বস্তুৰ লগত আমি খেলিছিলোঁ তো এইবোৰ বস্তু সঁচাই দেখিলে এতিয়াও শৈশৱকাল মনত পৰি যায় আৰু আজিকালিৰ ল'ৰা ছোৱালী হ'ল মোবাইলৰ লগত খেলে বেছিকৈ তো স্মাৰ্টফোনৰ লগত বেছিকৈ খেলে গতিকে অকণমান পৰিৱৰ্তন হ'বই তো সেয়াই সমালোচনা কৰিব নালাগে বাকী ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব